কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উত্তৰ উট। ইংৰাজী বৰ্ণমালাত কিমানটা ব্যঞ্জন বৰ্ণ আছে? উত্তৰ 21টা। 5টা ফাল থকা এক প্ৰকাৰৰ আকৃতিক আপুনি কি বুলি কয়? উত্তৰ পেণ্টাগন। বছৰৰ কোনটো মাহত দিনৰ সংখ্যা আটাইতকৈ কম? উত্তৰ ফেব্ৰুৱাৰী মাহ। কেঁচুৱা ভেকুলীক কি বুলি কোৱা হয়? উত্তৰ টেডপল। আটাইতকৈ ডাঙৰ স্তন্যপায়ী কোনটো? উত্তৰ নীলা তিমি। ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? বোধগয়াত। কোনে আৰ্যবংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বামী দয়ানন্দ। ভাৰতত প্ৰথমে সূৰ্য কোনখন ৰাজ্যত উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশত। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰঘুদেৱ। অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰ 2খন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাৰ নাম কি? উত্তৰ বৰাইল পৰ্বতমালা। মহীশূৰৰ নতুন নাম কি? উত্তৰ কৰ্ণাটক। বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰ জয়মতী কুঁৱৰী। অসমীয়া সাহিত্য চৰাই কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1872 চনত। কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? হেনৰি কটন। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন? উত্তৰ স্বৰ্গনাৰায়ণ। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1946 চনত। কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল? উত্তৰ গদাধৰ সিংহৰ দিনত। চুকাফা ক'ৰ পৰা আহিছিল? চীন দেশৰ পৰা। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? 27 মাৰ্চ তাৰিখে। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? বুধ গ্ৰহৰ। আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? সকলং। নামঘোষা কোনে লিখিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য। গদাধৰ সিংহৰ আহোম নামটো কি? চুপাতফা। ডিস্কভাৰী অফ আছাম গ্ৰন্থৰ লেখক কোন? সতীশ চন্দ্ৰ কাকতি।
নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল? ৰুদ্ৰসিংহই।